হইছি না তোর ও ভাই ইংৰাজীৰ বৈধ হৈ গৈছে আহোঁতে এটা লৈ দিছো কিনা আনিছিলো শেষে হ'ল না হ'ব দে আহোঁতে লৈ আহিম অ মাই মই কলেজক যাওঁ ভাতকেইটা বাঢ়ি থৈছো ভণ্টি এতিয়া খাই লবি আৰু ভাত খোৱাৰ পিছত প্ৰেচাৰৰ টেবলেটটো খাই লবি অ ভণ্টি মই গেলো ভাতকেইটা খাই তও যাবি স্কুলত টিউচনত যাবা না তাৰে যে ইকনমিক্সৰ মেথছ কেইটা কৰিব আহিছিল কৈছা না তোৰ মাথালে এখন ঢুকিয়ে নাপায় মোৰ খাৰ বাহিৰে বেলেগত একো মনোযোগে নাই তাকে নকৰিব না তাই আহিছে ক্লাছত পায় তাৰে যি কয় তাকে উত্তৰ দে তাৰ কাৰণে হিংসাই লাগে তাৰ কাৰণে আমি চিটি টিউচনো কৰি আছো ঐ দে ছাৰ আমাৰ কাৰণে ভগৱান ছাৰৰ কাৰণে আজি মেট্ৰিক পাছ কৰি কিবাকে কলেজত পঢ়িব পাৰিছো আৰু ছাৰে বহুত সহায় কৰিছে ছাৰৰ কেৱল এটাই আশা যাতে আমি ভালকে পঢ়ি কিনে কলেজত নাম কৰিব পাৰো কালি টিউচনত যাবি না কালি মই টিউচনত যাম কিন্তু মই কলেজত নাযাওঁ দে কালি আৰু কালি আমাৰ ৰাজেশ খুৰাহঁতৰ পৰীক্ষা অলপ ৰুবা আছে চাকনি দিম আৰু আকালগে গধূলা পইচা দিব সেই পইচা দি মাৰ ঔষধ আনবা আছে আৰু ঘৰৰ বস্তু আনবা কিবা সবা মাল আছে নেকি স্বভাৱী ৰহে আগত দেখিছা কি মাল আইছি ও বিকি কি মাল বে তু তাই হেলাবি নহয় দে তোৰ যিয়ে স্বভাৱ ভাজি এটা কাটি এটাৰ লগত এনেকে থাকি তাই সেইটো কিবা ৰমেন দোকানী দিয়াকে তাইক মই বহুতবাৰ ট্ৰাই কৰিছিলো মদ দালি নকৰিলাক ভুল লেভেল তাই তাই সঁচাকে বাইপাক মৰাৰ পিছত ভগৱান তাই চলে তাই জীৱনটো প্লিজ বাদ দিয়ে মই তাক থৰি না বিয়া কৰাম 2 দিন মান এনজয় কৰ হৈ গেল বাস আরে মই প্রতাপ ঠিকাদার রে বুতা পয়সা আছে তো আমার বাপার মই যেটো ইছ্ৰু মোক হেতু লাগবই ইটস মাই স্টাইল ঘন্টা ই মোৰ কথাটোত গুৰুত্ব দি কিনে গুচি গেল যি যাক দে ই ভাল চলি ও কাকি চাচোন এটা আমাৰ দিলিংগে জলদি চাই আছে চক দে গুন্ডা কেইটা আমাৰ যো কেলা মোৰো ফোন হে হেল্ল' কি মাৰ্ডাৰ না মানে এক্সিডেন্ট কৰিব লাগিব না ডাইৰেক্ট মাৰ্ডাৰ কৰিব লাগিব ভাই ঠিকা এটা পাইছো ক'ত হেল্ল' মই তোক ফোন কৰি আছো গধূলাক লাগি হা আমাৰ বছে কিবা কৰি আছে ওকে फास्ट यूनिट के लिए एक अच्छा ले होगो और एक अच्छा बा एक पढ़ाई द्वार क्वेश्चन दिला आइतो आरो भाषा पढ़िला द्वार আগতে আরিজাল নিচে জালাতে দেখো রেজাল্ট তারপর এবার ফাইনালে ফাইনালে দল কোনটা রেজাল্ট তো না এখানে তো আমি কোর্স বিনা বেতনেও ভাগ করে আছো তার কারণ তো এসে কি তোরা ফালতে রেজাল্ট তো ভাগ করা কলেজের নাম করা মোরটা নাম হবো এতুয়ে উদ্দেশ্য বেলেগাত বড় কোর্স ছাড়ব না কেবল এটাই উদ্দেশ্য যে তোর কি হবে রেজাল্ট তো ভালো তো আমি এটা অনুরোধ করছি যে অনুরোধ করবা আগে ভাবতে হিসাব কর কিন্তু এটা সব স্কুলের নাম মানে বা মোর নাম হবো না এগুলি রেজাল্ট তো ভালো হয় তোমারও নাম হবে দেখে কত সব যদি তা তোর লাগে পাতি জি লাগে সব গোটাই বাদ দিবি কিন্তু বিছানা বালাঙ্গে তোর জি ওপর যাবে পড়া তুমি মই সব ক্লাস অকল তোর পড়িবলে ভালকে পড়া আর রেজাল্ট ভালো করা এটা এসে উদ্দেশ্য যে ভালকে পড়া আশা করি রেজাল্ট তো ভালো আমার তোমাদেরও নাম হল কলেজখনেরও নাম হল লগত মোরও নাম হল তোমার মানুষেরও নাম হল তোমার নিজেরও নাম হল রেজাল্ট তো ইনকে পারো একদম পুরা ভালকে পড়া আর পড়া এটা উদ্দেশ্য আজি তোমার হল আর আজি ক্লাস হব আর আজি আর ইমানখিনি হল আর এর বিষয় তোমার কোন দিনে আহা মোক কলেজত লগ করবা নকৰি কবা এই না বলে স্যার আজি যাম মই খবৰে দিয়া বাকি আৰু তোমাক বাকি দেখি লাগে না মই কৰি দিম বাকি হে আহি তোমাৰ ভাই ভাল পাইছে না অলপ আর ডাক্তার দিয়া ফাইলস আগতে অলপ পাইছি ছাৰে যে আজি ইকনমিক্সৰ নোটছ খিনি দিছে সেইখিনি পাই আহিব সেইখিনিয়ে চাবা ভালকে সেইখিনি পাই ছাৰে প্ৰশ্ন কাটে আৰু ছাৰৰ এটাই আশা যাতে আমাৰ ৰিজাল্টটো ভাল হয় ইংলিছত যে মুখস্থ কিবা কৈছ না মই আকৌ মুখস্থ কৰা না অলপ অলপ চাইছো
ভালকে হলাই ভালে দে ধৰে তন্দু চব কষ্ট হৈছে মোৰ একো হয়ে নাই চুমিয়াৰ গাড়ীখন আজিও তাতে আছে কাহি ঘূৰিও ধুব না যে কি হ'ব এটা আজিও আছে আমাক অলপ আগবাঢ়ি চোৱাচোন এই আপাকেইটা বহুত ডিষ্টাৰ্ব দি থাকে আমাক ৰচো মই ফোন কৰি আছো ঐ ভাই তাতে আজি হৈছে উৎসাহ কি আছিলে নামটো এই মই যাওঁ আকাশী আকাশী ক'ত যাব মই যাওঁ ভাই হয় আপোনাৰ ক'ত যাব এনে গোটেই ভাল দেখে ভাল আপি এটা জীৱনটো কিয় ৰঙ হ'ল মই যাওঁ এই বহুত ভাল দেখাইছে যা 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 বহুত ভাল দেখাইছে তাই যা তোক নালগে যা তুমি যা এইবোৰ ভাল দেখাইছি যাক দে বহুত শুনি আকাশী ৰবা কি হ'ল কি ৰ'ব লাগে ৰবা তোমাক মই ভাল লাগে ভাল বিয়া বাচ্চা হ'ল ফাচন চাই বিয়া বাতে তো খপৰা খান নচাইছা আকাশী ৰবা তুমি কোন মাইকে নাই কাক পইচা কাক পইচা হা তোৰ আমাৰ বছক কৰা বাৰা তোৰ হাওক তোৰ নাই হা এই কোন বাইছি বলক অৰিংকুদা কি হ'ল অৰিংকুদা পানী আছে নেকি মানে কি ৰাচোন পানী কি ৰাচোন অৰিংকুদা কি অৰিংকুদা কি হ'ল আমার এতে কত লোক তো হলো হলো জকে না এই গাড়ি দিনটা পাতি দিনটা ওই আদি মাছ দিতে সব বেশি করে গ্রাস সব চলে গেছে উঠে দাও না ফাইজো না এসে ফাইজো কাউ সব পানি রেখে দিও क्या रिश्ता करे मोरा कहता है তো সদা সদা আমি আদে সদা ইনকে থাকে জকে থাকে সেইকাৰণে অকদায় তোক কোনি বচাব এও দেখছো না আজি তোক তবা আহিবলৈ তেওঁ নিজে মাৰি খালা আজি যদি মই সময়ত আহি নাপালো হয় কি হলা হয় তোৰ তোৰ এটা কাম কৰিবা নিজক আত্মপৰীক্ষা কৰিব লাগিব নিজে যদি তোৰ আত্মপৰীক্ষা কৰিব নোৱাৰ তেতিয়া তোৰ সদায় ইনকে অহা যোৱা কৰিবা তোক কোনি বাচে ৰাখিব হয় নহয় আজি মই আহিছো এও আজি তোমাৰ কিমান দুখ পাইছে দেখছো না যদি ইনকে থাক ইনকে আত্মপৰীক্ষা তোৰ নিজৰ ৰক্ষা নিজে কৰিব পাৰিব লাগিব আজিকালি দেখছো না সমাজত তোৰ একে নাথাকে সমাজত কিমান বেবিচাৰ চলিছে নাৰী কেতিয়াও সমাজত সুৰক্ষিত নহয় বুজিছ না পদে পদে কি আছে নাৰী বিপদৰ সন্মুখীন হৈ আছে গতিকে তোৰ নিজকে আত্মৰক্ষা কৰিব লাগিব আত্মৰক্ষাৰ কাৰণে বিভিন্ন কৌশল আছে গতিকে আত্মৰক্ষা তোৰ কৰিব লাগিব সময় আত্মৰক্ষা কৰিলে তোৰ নিজে যেতিয়া আত্মৰক্ষা কৰিব পাৰিবা ৰাস্তাত যদি অলপ তোৰ ভয় কৰ ভয় কৰিলে হ'ব নহয় তোৰ নিজৰ ৰক্ষা কৰিব লাগিব তেতিয়াহে তোৰ নিজৰ স্বাভিমানটো ৰক্ষা হৈ থাকিব গতিকে তোক মই এটা কাম কৰিম মোৰ একজন দাদা চিনাকি আছে তেওঁৰ কাৰাটেৰ প্ৰশিক্ষণ আছে গতিকে তোৰ এটা কাৰাটেৰ প্ৰশিক্ষণ ল'লে হ'ল গতিকে তোৰ পইচা চিন্তা কৰিব নালাগে তোমাৰ পইচা চিন্তা কৰিব নালাগে তোৰ গোটেইকেইজনক মই কালি প্ৰশিক্ষণত লৈ যাম তোৰ কালি ৰেডি হৈ থাকিবা তোক মই লৈ যাম চিন্তা কৰিব নালাগে নিজে যদি তোৰ আত্মৰক্ষা কৰ নিজে সবল হ'ব লাগিব তেতিয়াহে তুমি সমাজক সবল কৰিব পাৰিবা গতিকে তোৰ কালি অলবা মোৰ লগত মই তোক লৈ যাম পইচা পাতি চিন্তা কৰিব নালাগে মা বাইরে কি হলে নামটা লাগে যাই কিনা ঠান্ডা ঠান্ডা কি হচ্ছে যেমন মা চাই ফেলে আসুন আমার যে এই সুপার প্রতাপ ঠিকানা আছে তার পুতাক তো আর তার লগর বেটায়
আমাৰ কলেজৰ পৰা আহোঁতে আৰু টিউচনৰ পৰা আহোঁতে সদায় দৰকাৰ থাকে। আমি টিউচনৰ পৰা আহি থাকোঁতে তাহাঁতে আমাক বাটত আগবেদি ধৰিছে, সদায় ৰখি থাকে আমাক লাগে। আৰু সেইকাৰণে মই আজি মোৰ লগৰ ছোৱালীটোক লৈ আহিছিলো, তাক লৈ আহোঁতে তাহাঁতে বহুত বেয়াকে মাৰিছে। মোক ভাল পাই বিয়া পাতে আৰু আজি ৰাস্তাত সি মোক হাতত ধৰি টানা টানি কৰিছে। ভাগ্য ভাল সিফালে দীপেন ছাৰ আহি আছিল, দীপেন ছাৰক দি তাহাঁত গোটাকেইটা পলাইছিল। সিও সেনাই আনিছে না, তাৰ বাপেকো সেই একে আছে। তাৰ বাপেকৰ উৎপাতত গাঁৱত তিৰি আপি কল বাগান আনিছে, কিছু নিজে হয় যায় হয় হয় হেৰি কৰা এই পুতাকৰে একে হৈছে এতিয়া। দীপেন ছাৰে কৈছে আমাৰ ৰখীয়া হয় কোনে কিমান আহি থাকিব, আৰু দীপেন ছাৰে আমাক কিমান বাচাব। আমাৰ দৰে কিমান আপি পাই এনেকে শোষণৰ বলি হৈছে। সেইকাৰণে দীপেন ছাৰে আমাৰ আত্মৰক্ষাৰ কাৰণে, দীপেন ছাৰৰ বোলে কোনোবা কাৰাতে চিনাকি আছে জয়ন্ত শৰ্মা বুলি, তেখেতৰ তাতে বোলে নাম লগাই দিব। আৰু দীপেন ছাৰে পইচা পাতি চিন্তা কৰিব আনিছে, তাই বোলে চব দিব। হয় নেকি? যাচোন সৰুমা মোবাইলটো লৈ দীপেন ছাৰৰ কথা ফোন কৰো। হেল্ল' বা হেল্ল' দীপেন ছাৰ, মই আকাশে মাত দিয়ক। আজিতো গমে পাইছে কি হৈছে। তাই কৈছে আহি পেলাই আপুনি বোলে কিবা কাৰাতেৰ সেই হেৰিত তাহাঁতৰ নাম লগাই দিম বুলি কৈছে। ভালে কৈছে দিয়ক, তাই বাপেক নোহোৱা ছোৱালী না, আপুনিনো কিমান চাব তাহাঁতক। সদায় তাহাঁতক ইটোৰ পৰা সিটোৰ পৰা কিবা কাৰণে কৈয়ে থাকে, অহা যোৱা কৰাতে স্কুল কলেজে। ময়োতো বেমাৰীয়ে, গতিকে চাব আৰু এখিনি সহায় কৰিব আপুনি। আপুনিতো বহুত সহায় কৰিছে, আপোনাৰ এই সহায়ত আমি আৰু উপকাৰ হেৰি কৰিব নোৱাৰিম। গতিকে দুয়োকে চাব, অহা যোৱা কৰাতে এখিনি কৰি দিব। কালি বোলে চাৰ আহিব দে ঘৰত গলে, চাৰে তো লগ লৈ যাব। হ'ব দে। হেল্ল', কাহি আহা দেৰি হল। এই মই বহুত সময় ধৰি ৰখি আছো তোৱা। এই মই এতিয়া চোৱা এই নদী চকত গিলচান ফেব্ৰিকেশ্যন দি আছে, তাতে ৰখি আছো তিনিআলিটোত। তাকালৈকে আহা, যা যা সোনকাল কৰা। গোটেই কেইজন আহিছ না? এই দেৰি হল। দাদা নমস্কাৰ, মোৰ নাম দীপেন শৰ্মা। এওঁলোক মোৰ ষ্টুডেণ্ট হয়। এওঁলোকক আপোনাৰ কাৰাটেত এডমিশ্যন লোৱাৰ কাৰণে মই এওঁলোকক লৈছোঁ। এওঁলোকে যাতে প্ৰশিক্ষণ ল'ব পাৰে আপোনাৰ তাতে। আজিকালিতো আপোনাৰ ল'ৰাই হওক ছোৱালী হওক সমাজত বা ৰাস্তা ঘাটে ওলবা নোৱাৰে, শৃংখল তেওঁলোক সুৰক্ষিত নহয়, কোনো পক্ষে সুৰক্ষিত নহয়। সেইসকলে আপোনাৰ বিশৃংখলে তেওঁলোকে নিজৰ আত্মৰক্ষা কৰিব পাৰে। সমাজ কাম বা ৰাস্তা ঘাটে ওলাই যাতে ল'ৰাই হওক বা ছোৱালী হওক, তাতে তেওঁলোকে যাতে
আত্মৰক্ষা কৰিব নিজকে চেল্ফ ডিপেণ্ড কৰিব আপুনি আপোনাৰ চৰাই দিওঁ ভাৰতে তেওঁলোকক এডমিশ্যন কৰি দিম আপুনি তেওঁলোকক আৰু চেষ্টা কৰি দিম আৰু চবৰে আচলতে মহিলা পুৰুষ বুলিও কথা নাই ফিজিকেল যিটো হেৰি এইটো আচলতে বহুত জৰুৰী হয় কাৰণ ফিজিকেল হেৰিটো থাকিলে মানুহৰ আত্মবিশ্বাসটো থাকে আত্মবিশ্বাস থাকিলেহে আত্মৰক্ষা কৰিব অকল যে মেণ্টেল প্ৰিপাৰেশ্যন হ'লে যে অকল চেল্ফ এইটো নহয় ফিজিকেল হেল্থ মেণ্টেল গোটেইকেইটা তাৰমানে লগ লাগি আছে আত্মৰক্ষাটো আৰু মনৰ সাহস আত্মৰক্ষা কৰাৰ লিখি নিজক আত্মৰক্ষা কৰাৰ যিটো সাহস সেই সাহসটো আচলতে ফিজিকেল যদি ভাল হয় আৰু মেণ্টেল যদি ষ্ট্ৰং হয় তেতিয়াহে তাৰমানে আত্মৰক্ষাটো কৰিব পাৰিম ঠিক আছে ভাল কথা আপুনি এডমিশ্যনটো কৰি দিয়ক পইচা বাৰু যি লাগে মই গোটেইখিনি চিন্তা কৰিব নালাগে ঘাটত যদি হোৱা কাবু সাজু আছে তোৰ মোলা গাভৰু অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মোলা গাভৰু সাজু আছে তোৰ মোলা গাভৰু খতৰু হুঁচিয়াৰ শুনিছনে হুংকাৰ খতৰু হুঁচিয়াৰ এন্দাজ লৈ গণলৈ সাজু সন্ধি মোলা গাভৰু মোলা গাভৰু মোলা গাভৰু খতৰু খেদি খেদি যায় মোলা গাভৰু মনৰ চকিৰে যায় মোলা গাভৰু মোলা গাভৰু মোলা গাভৰু নাই কিবা পঢ়া চঢ়া বাদ দিলে নেকি জ্বৰ উঠি আছিলে মোটা পাই তই নোটখিনি লৈ লবি দুদিন চলি আহিছি মোটা পাই চব লিখি লবি আজি শিকি আছে বাদ দি পাঢ়িকে চালিছি আমাক চাৰে কক লৈ গৈছি পুৰা কথা আজি আকৌ ভয় কৰিব নালাগে আজি এনচাৰটো কাহি মই যেদিনা যে কৈছিলো এনচাৰটো কি কিহৰ এনচাৰ লাগে তোক দিনা যে এনচাৰ কৈছিলো তোমাক ভাল পাম বুলি এনচাৰ চবোৱা তোৰ দৰে গুণ্ডা এটাক মই ভাল পাম একেটাই নেকি গুণ্ডাকেইটা আকাশী একেটাই দেখি আমাক সদায় কি বুলি ভাবে সদায় চাকৰি আমি আমাৰ চবলা বুলি ভাবিছিলো আমি নিজে আত্মৰক্ষা নিজে কৰিব পাৰো এগলা বাদ দিয়ে তুমি মোক এনচাৰটো দিয়া তহঁতে আমাক কি বুলি ভাবা আমি প্ৰয়োজন আপেক্ষে লক্ষ্মী হ'ব পাৰো আৰু প্ৰয়োজন আপেক্ষে দুৰ্গাৰ দৰে হৈও ধ্বংস কৰিব পাৰো এগলা বাদ মোক এনচাৰ লাগে এনচাৰ দি তোক এনচাৰ লাগে তই মোক চৰেছা হা কৌশিক বাছহিয়ে মোক মাৰিলা কৌশিক আপনি মাৰি খাওক মই যাওঁ বাছহি তই কি ভাবছা তই তোক মাৰি দুৰ্বল বুলি ভাবছা নেকি নাৰী পুৰুষ সমান আমি নিজৰ ৰক্ষা নিজে কৰিব জানো গতিকে আজিৰ পৰা এটা শিক্ষা লওঁ